মই এগহা খাই আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা লাগেনো কৈছিনো কেমেৰাটো ধৰ দাদা মই এগহা খাওঁ ভালকে এগহা ময়ো খাওঁ কেনেকুৱা হৈছে নে কি লগাইছ কি লগাইছ লিপষ্টিক লগাইছ নি চাওক চাওক কেনেকুৱা লাগিছে ইমান মানে অসমীয়া এইবোৰ অসমীয়া মানুহৰ মানে মুখত থাকিবই আৰু এইটো শব্দটো আৰু মানে কেলা মানে কলহে বেয়া কথা নহয় নহয় এতিয়ালৈকে লাইচেঞ্চ দিয়া হোৱা নাই কিন্তু সেইকাৰণে ৰিক্স আছে লাইফটোৰ লাইচেঞ্চটো এতিয়া ময়ে পোৱা নাই ই ক'ৰ পৰা পাইছে নাৱৰীয়া ভাবিছোঁ গাইছ মোৰ আজি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে 2023 চন নতুনকৈ সোমাইছে 1 জানুৱাৰী হেপ্পী নিউ ইয়েৰ সকলোলৈকে মোৰ পিনৰ পৰা আগন্তুক দিনবোৰ ভালদৰে যায় যাতে সকলোৰে সেয়া কামনা কৰিছোঁ হেপ্পী নিউ ইয়েৰ সকলোকে নতুন বছৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আজি ব্লগটো অকণ বেলেগ ধৰণৰ হ'ব হেৰিয়ে আজি মানে আমাৰ ইয়াতে সকলো মানে গাঁৱৰে কেইঘৰমানে মিলি এইডোখৰতে আমাৰ এই ওচৰতে ঘৰৰ ক'ব পাৰি এইডোখৰতে পিকনিক খাবলৈ লৈছে সেয়া দেখাম কেনেকৈ খায় কি কৰে আহিছে এনেকৈ ভক ভকে চাওঁ কি কৰি আছ চাওঁ চাওঁ কাৰ লগত কথা পাতি আছ গম পাইছোঁ অকলেহে আছ তই এই ৰুমটোত কাৰ লগত কথা পাতি আছ মোবাইলত কাৰ লগত হ'বলগীয়া নে হোৱা হ'বলগীয়া মানুহটো নেকি ফ্ৰিজৰ ভিতৰত কি আছে তই এনেই ফ্ৰিজটো এইটো খালী তই মানুহক দেখুৱাই লৈছহে নি কমলা কমলা খাওঁ জানো কমলা খালে মানে হেৰি হ'ব নেকি আকৌ এইখন আঁতৰাই দিছোঁ আৰু মিঠা কমলা বুলি ৰ'ব খাওঁ এটা এইখন লগাই দিওঁ সিহঁতক একোৱেই নাই এইবোৰ কি সোমাই থাকে নে সিহঁতৰ ফ্ৰিজত অকণ বেলেগ ধৰণৰ বস্তু মই ভাবিছিলোঁ দামী দামী ব্ৰেণ্ডৰ বস্তু সোমাই আছে নি নাই এটা এইটো কমলা খাই লওঁ কি লগাইছ কি লগাইছ লিপষ্টিক লগাইছ নি চাওক চাওক কেনেকুৱা লাগিছে ইমান মানে অসমীয়া এইবোৰ অসমীয়া মানুহৰ মানে মুখত থাকিবই আৰু এইটো শব্দটো আৰু মানে কেলা মানে কলহে বেয়া কথা নহয় নহয় হ'ব এইটো মানে লিপষ্টিক লগাইছিলে এই লিপষ্টিকটো মই অকল লগাই লওঁ নে মোৰবোৰ ফাটিছে বেয়া হা তই লগাই দিবি মই এতিয়া লিপষ্টিক লগাই পিনি পিকনিক খাবলৈ গ'লে মানুহে কি ক'ব বাৰু কমলাটো গুচাই লওঁ সিহঁতৰ কমলা কেনেকুৱানো লাগে খাওঁ ভৰিছে নাথাকি ভালকে গুছা স্পীড কমলাটো এতিয়া দেখাত ধুনীয়া লাগিছে খাই চাওঁচোন কেনেকুৱা বা মিঠা নে টেঙা খাই চালেহে গম পোৱা যাব এতিয়া তাইও আহক ভাগ কৰি খাব লাগিব পিকনিক খোৱা মানুহ এয়া চাওক কিমান সুন্দৰ লাগিছে কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ বিষয়ে কি কৰি দিব লাগে কৈ দিয়ক হয় এইপিনে পিকনিক খাবলৈ আহিছে মোনা কি আনিছা চাউল পিকনিক খাবলৈ বেছি নহয় এইজনী আমাৰ ষ্টাইল কৰি আছে মই ভাবিছোঁ ৰং নাম্বাৰ লগাইছে নেকি আকৌ কমলা খাব কমলা কি কৈছে মেম বা চেল্ফি নেকি অঁ আজিকালি চব আৰু জীয়ৰী পৰা ধৰি বোৱাৰী পৰা ধৰি চেল্ফিতে ব্যস্ত এইপিনে এজনীয়ে কমি হৈ আছিলে আৰু এজনীও আহি পাই গ'ল ইয়াত ভিডিঅ' কৰিব দেখিছে ফটোও মাৰিছে চেল্ফি তাই ষ্টেটাছ বা ষ্টৰি লগাব আৰু নতুন বছৰ নতুন ফটো এখন পিচি বুলি হৈ যাব আমি এনেকৈ ভিডিঅ'কে অকণ কৰি দিওঁ ভগৱানে মোক কৈয়ে পঠিয়াইছে 200 বছৰমান যাবি বুলি সেইকাৰণে এখন মেকুৰীটো জোকাৰি লওঁ কামু চামু খাই লওঁ 100টা শিয়াল এইটো কি বস্তু অসমীয়া 100টা শিয়াল মৰাৰ পিছত মই জন্ম হৈছোঁ মই মানে ইমানেই মানে মই টেঙৰ নহয় মোক চবে বুৰ্বক বুলিহে ভাবে আকৌ
দেখাত মই কিন্তু বেয়া নহয় বাকীডোখৰ তই কিন্তু কমতি চেনি নহয় আয়ো মই চেনি বোলে ছোৱালীবোৰে ক'বচোন কমেণ্ট কৰি পিনি মই চেনি হয় জানো চেনি হ'লে একো নাই আজিকালি মানুহে চেনি হ'ব লাগে মিঠা হ'ব লাগে টেঙা হ'ব লাগে খঙো থাকিব লাগে বাৰু মাজে মাজে তেতিয়াহে মানে জীৱনত আগুৱাই যোৱা বুলি কথা নহয় মানে সফল হ'ব পাৰি অঁ ছোৱালী পটততো মই নাম ক'বই নোৱাৰোঁ চবতকৈ লাষ্টতে থাকোঁ নেকি মই স্কুল লাইফত মোৰ এক্স বুলিবলৈ কোনো নাই অঁ চেনি মই নাখাওঁ আচলতে মোৰ লগতহে চেনি খায় ছোৱালীবোৰে কেলৈ সেইটো বুজি নাপাওঁ কি প্ৰব্লেম মোৰনো দুজনী তিনিজনীৰ লগত কথা পাতোঁ মানে নহয় কিছুমানে কয় পাতি লোৱা দাদা কিছুমানে কয় লগৰ কিছুমানে কয় দাদা সেইকাৰণে মই কথা পাতি দিওঁ পিছত কিনো জানো সেইটোবোৰ কাৰণে বেকআপ হ'ব বুলি আৰু ছোৱালী জাতিটো হয়েই সন্দেহবাদী য়েছ দেখিছেনে কৈছে শলাগ লৈছে কেনেকৈ এটা খাই পিনি ৰাক্ষসজনী মানে হেঁপাহে নপলায় আৰু এটা লৈহে আহিছে হা আইঅ' হ'ব এটা তোৰ এটা মোৰ হ'বই মই দুফুট আনে আৰু চবেই ভাগ বিতৰণ কৰি খালোঁ যে পাহৰিয়ে থাকিলে ময়ো দুফুটা খুব বেছি 4 ফুটা পাইছোঁ মই এনেই কৈছোঁ এই 2 ফুটা পাইছে মই 4 ফুটা পাইছোঁ মই গুচাই মেলি 4 ফুটা পাইছোঁ তইনো কি কৈছিলে আৰু কেমেৰাটো ধৰি দিছিলে অকণমান দেৰি ব'লক পিকনিক খোৱা জেগা দেখাম বাৰু কেনেকুৱা তাত কেনেকৈ বনাই আছে সেইটো বাৰু অকণমান দেখাম আৰু কেনেকৈ বনাইছে ব'লকচোন তাত দেখাওঁগৈ जमाने खुसी छु म अतीतको परवाह छैन तिमी छौ साथ त आउने दिनको डर छैन आशा छ माया हाम्रो टुटेर जाने छैन मनभरि कति माया छ तिमीलाई पो थाहा छैन तिमी भएर अर्थ रह्यो मेरो सासको तिमी बिना त जित पनि मेरो हार हो अँगालन सम्हालन साँचेर राख माया सबै समेटेर साँची राख उपहार भए मनै पाए जब मैले तिम्रो साथ जित भयो मेरो सबै हात जागी उठेर हर कैयौँ हजार बुन्न थाले सपनाको संसार साह्रै राम्री देखिन्छौ तिमी हाँसोले मुहार ढाका तिम्रो এজনীয়ে আমাৰ মাহী ওচৰত কেনেকৈ আছে জানুৱাৰী দিনা মন চন মাৰি মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক আৰু যাতে মই আগলৈ আৰু ব্লগ বনাবলৈ উৎসাহ পাই গৈ থাকোঁ আৰু এইপিনে চাওক আমাৰ মানে বনি আছে এইপিনে চাউল কি কৰিছে বাচিছে যাইছে নেকি আমাৰ হাতী বৈ কিমান ধুনীয়া জেগা চাওক ইয়াতে খোৱা হ'ব পিকনিক
বৰ্তমান বনাই আছে বাৰু এতিয়ালৈকে হোৱাগৈ নাই সম্পূৰ্ণ বনাই আছে আমি নাৱত উঠোঁগৈ নাৱত উঠি দেখাম কেনেকুৱাটো লাগে সেইপিনে নাও আনিছে নাৱতে উঠোঁগৈ গৈ পিনি গা চা ধুম মানে ধুলোৱে হ'লেও নাৱত উঠোঁগৈচোন এবাৰ আমি 2022 চনত নাৱত উঠিছিলোঁ কিন্তু 23 চনত উঠা নাই এতিয়া 23 চনত ভৰি দিছোঁ আহিছোঁ এইপিনে গা চা ধুব যে এজনী হাতী চলা নাৱৰীয়া আমাৰ ভালকৈ চলা এইপিনে চাওক পিকনিক খোৱা জেগাটো সেই পাছফালে আছে ধুনীয়াকৈ এইটো আমাৰ ভাইটি হয় আচলতে নাৱৰীয়া এই ডাঙৰ হয় খেতিহে কৰিব একো কৰিব নোৱাৰিলে নাৱত উঠি দেখাইছে কেনেকুৱানো লাগে এই চাওক পানী সোমোৱাই দিওঁ এবাৰ কেমেৰাটো ইয়াতে নালাগে আইফোন নহয় আইফোন যেতিয়া ল'ব পাৰিম সমৰ্থন হ'ব তেতিয়া ডুবিয়াই দেখাম আপোনালোকক ডুবিয়াই নহয় জুবিয়াই আপুনি চাওক এইখন জালত মাছ ধৰে কিন্তু এইখন চাওক জালখন এইখন জালত মাছ ধৰে কিন্তু এতিয়া বৰ্তমান জালখন ক'ত পেলাই থৈ দিছে সেইখন বস্তাত ভৰাই থৈ দিছে মাটি হয় নি ঘৰমোচা মাটি গৈছোঁ এতিয়া নাৱৰীয়া আমাক ক'লে নিব আমি ইপাৰলৈ নিব নালাগে মাজে মাজে ঘূৰা নাৱত উঠি মজা লাগিছে আহিব কোনে ধৰে মানে ধুৱে নহয় উঠে নাৱত মই উঠাই ঘূৰাই মেলি দিম 100 টকা এজন উঠিলে 100 টকা 10 মিনিটমান ঘূৰাম আৰু নাও ময়ো জানো চলাবলৈ নাও শিকিছোঁ আগতে নাৱৰীয়া ঘূৰাই আছে পাক কি হ'ব নাজানো 2023 চনৰ আজিয়ে লাষ্টৰ দিন নেকি এনেকুৱাহে লাগিছে মোৰ যদি অন্তিম দিন হয় চেচে আৰু ঐ মোৰ ভাগৰ পিছত দায়িত্ব তই ল'বি আৰু ব্লগ বনোৱা পাৰিবি নাই মই যে কি সেয়া একো নাই টেঙৰ নহয় মই 100টা হিয়ান মৰাৰ পিছত জন্ম হোৱা নাই এটা হিয়াত জন্ম নোহোৱাৰ আগতে মই জন্ম হৈছোঁ तिमी भएर अर्थ रह्यो मेरो सासको तिमी बिना त जित पनि मेरो हार हो अँगालन सम्हालन साचेर राख माया सबै समेटेर साची राख उपहार भए भने নাৱত উঠি আহিছোঁ বৰ্তমান এইবোৰ ভৰি চৰি তিতি আহিছে নাৱত উঠি আহিছোঁ বলকচোন আৰু কি পাওঁ দেখাওঁগৈ সেই ইয়াত পিকনিক খোৱা জেগালৈ যাওঁ তাত গান বজাই থকা হৈছে ব্লগ বনাবলৈ অকণ কষ্ট কৰি দিছোঁ আৰু খালি নাজানো আৰু তাৰ ফল পাওঁ নে নাপাওঁ কষ্টৰ ফল মিঠা কেতিয়াবা তিতাও হৈ যায় টেঙাও হৈ যায়গৈ তই মোক সাহস দিলি নে এইটো ডাউন দিলি এই মোক ডাউন দিয়াতে থাকে সাহস দিব নোৱাৰে কেতিয়াও সাহস দিয়া মানে এনেকৈ নকয় কথা বেছিকৈ দিয়ক অকণমান সৰহকৈ দে দেই মাংস চাংসবোৰ যিমান খাই মানুহে ইমানেই আনিছিলোঁ ডাইৰেক্ট নাৱত চাৱত উঠি আহি পিনি কাপোৰ চাপোৰ পিন্ধি মেলি ওলাই পাই গ'লোহি আৰু এইপিনে চবকে খাবলৈ দিছে এনে চবকে খাবলৈ দিয়া হৈছে কি হ'ল এইটো খোৱা টাইমতে বনোৱা কাম হয় এইপিনে আমাৰ হাতীহেঁতি দিছে এইপিনে মামীহেঁতি দিছে চবকে খাবলৈ এইপিনে আনিছে চালাড এহেঁতিখিনিয়ে খাই লওক তাৰপিছত আমি বহিম আৰু খাবলৈ তুমি খোৱা নাই নহয় বৰ্তমান কেনেকুৱা হ'ব অকণমান টেষ্টটো কৰি দিয়া টেষ্ট নকৰাকৈ কেনেকুৱা হ'ব খানাটো এইপিনে ব্লেক হৈ গৈছে এইপিনে ব্লেক হৈ গৈছে মানে বেলিটো ডাইৰেক্ট পৰি আছে যে এইপিনে চব খোৱা হৈ আছে দিছে আৰু খাবলৈ ফাৰ্ষ্ট টিপ এইপিনে বাতি চাতি বনাই আছে আৰু এইপিনে খালি কোনে বনাইছে এইটো নেদেখাওঁ খাবলৈ বহি গৈছোঁ আহি পিনি জেগাত এইপিনে ভাত দিছে কলডিল পেটু চব মাহী খানাটো কেনে খাবনে পইচা দিছে খাবই লাগিব হয় নাই হয় চিনু নিজে লৈ লৈছ যে এই বেলেগে দিলে কমকৈ দিয়ে দে মোকো অকণ সৰহকৈ দি দে এইকেইটা ভাত দিছে মোৰ পেটৰ কোনটো চুকত ধৰিব সেইটোৱে গম পোৱা নাই এইপিনে মাংস আনিছে তাৰ মাজতে ক'বলগীয়া কথা আছে আমি অসমীয়া মানুহ নহয়
বজাৰত কিনিলে ডিছ ঢেৰ পাম, কিন্তু অসমীয়া মানুহে এইটো পৰম্পৰা আমি এৰিব পৰা নাই। কলপাত দেখিছে, কলপাতত খোৱা সোৱাদ এটাই বেলেগ। মাহী এবাৰ খাই দেখাওক কেনেকৈ খায় আপুনি। অঁ আমাৰ মাহীয়ে খাইছে, কেলৈ দেখাম, চব খাম, চব দিয়া। কেনেকৈ? অঁ লিপষ্টিক যাব। মাংস এপিচ খাই দেখা কেনেকুৱা হৈছে, টেষ্ট কৰি দেখা। মাংস দেখা, মাংস মজা। অ বাইদেউ কেনেকুৱা হৈছে? মজা। বনাইছে কোনে, মানে গোটেই কামবোৰ কৰিছে কোনে? মই বনোৱা নাই, কিন্তু বনোৱা মানুহ নিজে এইবোৰ আমি আগৰ পৰা যোগাৰ কৰি দিছোঁ যে কেনে ভাল হৈছে বস্তুটো। ময়ো এগহা খাই আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা লাগেনো। কৈছিনো কেমেৰাটো ধৰ এবাৰ, মই এগহা খাওঁ ভালকৈ এগহা ময়ো খাওঁ। কেনেকুৱা হৈছে নে? মজা। চব অকণ টেষ্ট কৰোঁ কেনেকুৱানো লাগে। চালাডো অকণ খাওঁ। দিয়া আৰু দিয়া, মোৰ আছে কিন্তু অলপ দিলে দি দিয়া, বেয়া নাপাওঁ দিলে মানে দি দিয়া। মাছ আনক, মাছ। A few moments later. চিনু এপিনে চা, কাঁহীখন চা। এবাৰ ভাত লৈছো, তিনিবাৰ এবাৰ নে চাৰিবাৰ দেখিলোঁ মই, সেইকাৰণে স্বাস্থ্যটো এই চাত দেখিছে নহয়, একদম চুচি বাচি খাইছে। এই কণ এৰিছে আমু কাঁহীখন চব। তিনিবাৰ ভাত লৈ সেইকেইটা এৰিছ। তিনিবাৰ মই নাই লোৱা, আকৌ তিনিবাৰ লৈছোঁ। দুবাৰ লৈছ, মই এবাৰো নাই লোৱা। মই দুবাৰ মানে পিছৰ পৰা কেইটামান ল'লোঁ, হ'লেও পিছৰ পৰা লোৱাকেইটা এৰিলোৱে, মানে খায়ে আছে। ইয়াৰ চফা কৰি পেলাইছে দেখিছে নে খাই। ভাত চাত খাই মেলি হৈ গ'ল আৰু এতিয়া আমাৰ ঐ দা কেনেকুৱা হৈছে খানা? মজা। চিনু এইখিনি কি কৰিবি, তই ঘৰলৈ লৈ যাবি, তই আৰু এবাৰ খাবই লাগিব নহয়। দি দে যা, নাপায় যদি। আমাৰ পিনে খাই আছে, বেছিকৈ খাইছে নেকি অকণমান আমি? দেখাই দিয়ক এবাৰ কেনেকৈ খাইছে, আপোনাৰ পৰা লোৱা নাই নহয়, কেনেকৈ খাইনো দেখা। কেনেকুৱা হৈছে? মজা। কোনে বনাইছে আকৌ? মই বনোৱা নাই আকৌ সেইবুলি। আপোনালোকক সকলোকে আকৌ 2023 চনৰ নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ, যাতে আগৰ দিনবোৰ ভালদৰে যায় আৰু এনেদৰে আমি 2023 চনটো আদৰিছোঁ মানে আৰু উদযাপন কৰিছোঁ কেনেকৈ হয় এনেকৈ আৰু সৰু সুৰাকৈ। তাৰ পৰাই চিধাই দলঙলৈ আহিলোঁ। দলঙত এইবোৰ মানুহ দেখিব পোৱা গৈছে, জানুৱাৰী খোৱা জানুৱাৰী মানুহ চাৰিওপিনে আছে এইবোৰ, আৰু তলতো চব গাড়ী ৰখাই পূৰা পাৰ্টি কৰি আছে চবেই। আৰু আমাৰ ৰাস্তাটোত চক, ৰাস্তাটোৰ অৱস্থা এয়া, আৰু গাড়ী পূৰা চব নাগালেণ্ড গাড়ী, মন্ত্ৰী চন্ত্ৰী গৈছে নেকি, পূৰা দামী গাড়ী এইবোৰ। ৰাস্তাটো বনাই দিয়াহেঁতেন এখন ভাল আছিলে, আৰু বহুত কষ্ট মানুহৰ, চব দামী গাড়ী তেনেকৈ গৈছে। এই গাইছ তাৰ পৰা মানে দলঙৰ পৰা আহি পিনি এতিয়া মানে পাই গ'লোহি, আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিমান পাৰে সিমান কমেণ্ট কৰিব, যাতে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু মোৰ চেনেলটোৰ বিষয়ে আমাৰ কৈ দিয়ক কিবা এটা বাইদেউ। নতুনকৈ চেনেলটো খুলিছে, আপোনালোকে মৰম দিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, উৎসাহ দিব যাতে সি আৰু ভিডিঅ' বনাব পাৰে। আজিলৈ তেন্তে বাই বাই, হেপী নিউ ইয়েৰ। আকৌ এবাৰ 2023 চনটো যাতে ভালে যায় আৰু সকলোৰে, সেইটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত।